মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱী আৰু ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে হোৱাটছআপত যে ফিচাৰিজ ইনফৰমেশ্যনছ ফৰ গ্ৰুপ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিম আণ্ডাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা চমুকৈ PMMSY এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে এটা ভিডিঅ' বনাব লাগে বা অলপমান বুজাই দিব লাগে। গতিকে মই চেষ্টা কৰিছোঁ তোমালোক অলপমান বুজাই দিবলৈ। লগতে তোমালোকে ক'ত জমা দিব লাগিব, ইয়াৰ PDF-টো ক'ত পাবা, গোটেইখিনি মই তোমালোকক কৈ দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে 1 নম্বৰৰ ডিষ্ট্ৰিক্টখন অৰ্থাৎ তোমালোকৰ যিখন ডিষ্ট্ৰিক্টৰ তোমালোক বাসিন্দা সেই ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত যিটো ব্লকৰ অন্তৰ্গত তোমালোক যিটো ব্লকৰ অন্তৰ্গত হয় ইয়াতে ব্লকৰ নামটো লিখিব লাগিব। নেক্সট আছে নেম অফ দ্য ফিচাৰ ইনচিয়ৰ্ড। ইয়াতে তোমালোকৰ ঘৰৰ মুৰব্বীগৰাকী অৰ্থাৎ যদিহে তোমালোকৰ দেউতা আছে দেউতাৰ নাম লিখিবা। বহুতৰে দেউতাক ঢুকাইছে, দেউতাক ঢুকালে মাকৰ নামটো ইয়াতে লিখিব লাগিব। বা ঘৰত যদি আন কোনো ডাঙৰ মানুহ আছে কিন্তু মনত ৰাখিবা 18 বছৰতকৈ ওপৰৰ হ'ব লাগিব আৰু 70 বছৰতকৈ তলত হ'ব লাগিব। ঠিক আছে, এইখিনি মনত ৰাখিবা। 3 নম্বৰত আছে জেণ্ডাৰ। ইয়াত M মানে হৈছে মেল, F মানে হৈছে ফিমেল আৰু TG মানে হৈছে ট্ৰান্সজেণ্ডাৰ। গতিকে ইয়াত তোমালোকে যদি দেউতাৰ নাম লিখা তোমাৰ মেল লিখিবা, যদি মাৰ নাম লিখা ফিমেল লিখিবা। ঠিক আছে। তাৰপিছত এজ, বয়সটো তোমালোকে আধাৰ কাৰ্ডখন বা পান কাৰ্ডত চাই বয়সটো লিখিবা, কিমান বছৰ বয়স হৈছে ভুলকৈ তোমালোকে নিদিবা। 5 নম্বৰত আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো তোমালোকে আধাৰ কাৰ্ডত পাবা, পান কাৰ্ডত পাবা বা বাৰ্থ চাৰ্টিফিকেটত তোমালোকে পাবা, তাত চাই ডেট অফ বাৰ্থটো দিবা শুদ্ধকৈ। তাৰপিছত হাউচ নম্বৰ, প্ৰত্যেকৰে ঘৰৰ নম্বৰ একোটা থাকে, ঘৰৰ নম্বৰটো দিব পাৰিবা। যদি ঘৰৰ নম্বৰ তোমালোকে কেনেদৰে চাব লাগে নাজানা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক বুজাই দিম। নেক্সট ষ্ট্ৰীট, তোমালোকৰ ওচৰৰ যিটো ৰাস্তা আছে ৰোড আছে সেই ৰোডৰ নামটো ইয়াতে লিখি দিবা। তাৰপিছত আছে নেম অফ দ্য ভিলেজ চিটি। যদি তোমালোকে চিটিত থকা চিটিত টিক মাৰ্ক দিবা আৰু যদি ভিলেজত থকা ভিলেজত টিক মাৰ্ক দি ভিলেজখনৰ নামটো তোমালোকে লিখি দিবা, অৰ্থাৎ গাঁওখনৰ নামটো লিখিবা। নেক্সট আছে নেম অফ দ্য মণ্ডল, তোমালোকৰ যিটো মণ্ডলৰ অন্তৰ্গত সেই মণ্ডলৰ নামটো ইয়াতে লিখিব লাগিব। শেষত আকৌ আছে 10 নম্বৰত ডিষ্ট্ৰিক্ট। ডিষ্ট্ৰিক্টৰ নামটো আকৌ লিখিবা ইয়াতে। ঠিক আছে। ষ্টেটখনৰ নাম লিখিবা, ষ্টেটত লিখিবা আসাম। তাৰপিছত পিনক'ড বা পোষ্টেল কোড একেই হয়, পিনক'ডটো নিশ্চয় জানাই তোমালোকে। পিনক'ডটো গুগলত চাৰ্চ কৰিলেও পাবা, যদিহে নাজানা চাৰ্চ কৰি তোমালোকে লিখিবা। কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ তোমালোকে পিনক'ড লিখি দিলে নহ'ব, তোমালোকৰ ওচৰৰ যিটো পোষ্ট অফিচ আছে ইয়াৰে পিনক'ডটো দিব লাগিব। তাৰপিছত আছে 13 নম্বৰত আছে কমিউনিটি। কমিউনিটিত আছে জেনেৰেল, OBC, SC, ST। তোমালোক যদি জেনেৰেল কাষ্টৰ হয় জেনেৰেল লিখিব লাগিব, OBC হ'লে OBC আৰু SC হ'লে ST, ST হ'লে ST লিখিব লাগিব। তাৰপিছত আধাৰ কাৰ্ড নিশ্চয় আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিবা। তাৰপিছত মোবাইল নাম্বাৰটো দিবা শুদ্ধকৈ, কিবা অসুবিধা পালে মোবাইলত ফোন কৰি তোমালোক সুধিবা, গতিকে শুদ্ধকৈ মোবাইল নাম্বাৰটো দিব লাগিব। পেন নাম্বাৰটো দিব লাগিব, পান কাৰ্ডত যিটো নাম্বাৰ আছে সেই পান কাৰ্ডৰ নাম্বাৰটো দিবা। নেক্সট আছে 17 নম্বৰত ইমেইল ID ইফ এনি, অৰ্থাৎ যদিহে তোমালোকৰ ইমেইল ID আছে তেতিয়াহ'লে ইমেইল ID দিব লাগিব। বহুতৰে ইমেইল ID নাথাকে, সৰু সৰু মোবাইল থাকে বহুতৰে ঘৰত। ঠিক আছে, গতিকে ইমেইল ID যদিহে নাথাকে নিলিখিলেও কোনো প্ৰব্লেম নাই। তাৰপিছত আছে 18 নম্বৰ বেংক একাউণ্ট নাম্বাৰ। বেংক একাউণ্ট নাম্বাৰটো তোমালোকৰ পাছবুকটোত পাবা, সেই বেংক একাউণ্টৰ নাম্বাৰটো ধুনীয়াকৈ শুদ্ধকৈ লিখি দিবা। নেম অফ দ্য বেংক, যিটো বেংকৰ একাউণ্ট তোমালোকে ইয়াৰ লগত লিংক কৰিবা সেই বেংকটোৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত আছে নেম অফ দ্য ব্ৰাঞ্চ। প্ৰত্যেকটো বেংকৰে বহুতকেইটা ব্ৰাঞ্চ থাকে, তোমালোক যিটো ব্ৰাঞ্চৰ তোমালোকৰ একাউণ্টছটো হয় সেই ব্ৰাঞ্চটোৰ নাম লিখিব লাগিব, ওপৰতো লিখা থাকে। ঠিক আছে, ওপৰত চাইও তোমালোকে পাছবুকটোত চাইও তোমালোকে ব্ৰাঞ্চৰ নামটো লিখিব লাগিব। তাৰপিছত আছে IFSC কোড। IFSC কোডটো তোমালোকে তোমালোকৰ পাছবুকখনতে পাবা। যদিহে তোমালোকে IFSC কোডটো নোপোৱা গুগলত চাৰ্চ কৰি তোমালোকে উলিয়াবলৈ পাৰিবা। কেনেদৰে উলিয়াব লাগে যদিহে নাজানা কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক বুজাই দিম কেনেদৰে চাব লাগে। ঠিক আছে। 22 নম্বৰত আছে মান্থলি ইনকাম, অৰ্থাৎ তোমালোকৰ যিটো পৰিয়াল আছে পৰিয়ালৰ যিজন মূল সদস্য সেই মূল সদস্যজনৰ বাৰ্ষিক ইনকাম মাহিলী ইনকাম তেওঁৰ কিমান টকা তেওঁ মাহিলী ইনকাম কৰে। এটা কথা মনত ৰাখিবা, কিন্তু যদিহে বহুত বেছি টকা ইনকামো কৰা ব্যক্তি আছে তোমালোকৰ তেনেহ'লে তোমালোকে ইয়াত বহুত বেছিকৈ নিলিখিবা, কমকৈ লিখি দিবা। ঠিক আছে। 23 নম্বৰত আছে নেম অফ ফিচাৰিজ কোঅপাৰেটিভ ছ'চাইটি এছ'চিয়েটেড উইথ। নামটো লিখিব দিছে, যিটো ফিচাৰিজ কোঅপাৰেটিভ ছ'চাইটিৰ যিটো লগত এছ'চিয়েটেড হৈ আছে ইয়াৰ নামটো। তাৰপিছত 24 নম্বৰত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ কোঅপাৰেটিভ ছ'চাইটি। কোঅপাৰেটিভ ছ'চাইটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ইয়াতে লিখিব লাগিব। তাৰপিছত আছে টাইপ অফ ফিচাৰী এক্টিভিটি ইনভলভ,
এইটো কেনেকুৱা টাইপৰ ফিছ ফাৰ্মাৰ না ফিড মিল না ফিচাৰমেন নে ফিছ ট্ৰেডাৰ ইয়াৰ যেটো হয় ইয়াতে শুদ্ধ চিন দি ইয়াতে লিখি দিবা ঠিক আছে তাৰ পিছত আছে নেম অফ দা নমিনি নমিনিত তোমালোকে যদি দেউতাৰ নামটো দিয়া মাৰ নামটো দিবা নমিনিত ঠিক আছে বা ঘৰৰ আন সদস্যৰ তোমালোকে নামটো নমিনিত দিব পাৰা এই নমিনি যিজনৰ দিয়া তেওঁৰ জেন্ডাৰ কি হয় তেওঁৰ মেল হয় নে ফিমেল হয় লৰা হলে মেল দিবা ছোৱালী হলে ফিমেল দিবা ঠিক আছে এই নমিনি গৰাকীৰ বয়স কিমান বয়সটো শুদ্ধ কৰি দিবা তাৰ পিছত আছে ৰিলেশন উইথ ইনচিউৰ্ড ফিচাৰ অৰ্থাৎ তোমালোকে এই যে 1 নম্বৰত তোমালোকে যাৰ নামটো লিখা এটা 1 নম্বৰত যেটো আছে 1 নম্বৰত তোমালোকে তোমালোকৰ যদি দেউতাৰ নামটো লিখা ইয়াতে নেম অফ ফিচাৰ ইনচিউৰ্ড দেউতাৰ নামটো লিখা আৰু ইয়াতে যদিহে তোমালোকে শেষত ইয়াতে যদিহে তোমালোকে তোমাৰ মাৰ নামটো দিয়া নমিনিত তেনে হলে তোমালোকৰ ৰিলেশনটো কি হ'ব নমিনিজনৰ লগত ৰিলেশনটো কি হ'ব হাজবেন্ড ওয়াইফৰ ৰিলেশন হ'ব গটিকে হাজবেন্ড লিখিব লাগিব গিৰিয়েক ঘৈণীয়েকৰ ৰিলেশন হ'ব ঠিক আছে তাৰ পিছত আছে প্যান নাম্বাৰ অফ দা নমিনি যিজন তোমালোকে নমিনি যাৰ নাম লিখিলা ইয়াতে হেই ধৰি লোৱা মাৰ তোমালোকৰ মাৰ নামটো লিখি দিলা তোমালোকৰ মাৰ যেটো পান কাৰ্ডৰ নাম্বাৰ আছে ইয়াতে দিব লাগিব তাৰ পিছত এজ ডেট অফ বাৰ্থ এখিনি তোমালোকে নমিনিজনৰ দিব পাৰি লাগিব জানিবা এখিনি তোমালোকে শেষত লিখা আছে এজ মাস্ট বি ইন বিটুইন 18 টু 70 ইয়াৰ্স 18 বছৰৰ পৰা 70 বছৰৰ ভিতৰত এজ হ'ব লাগিব বয়সটো হ'ব লাগিব অৰ্থাৎ কাৰ বয়স হ'ব লাগিব বুলি কৈছে ইয়াতে যিজন তোমালোকৰ যাৰ নামটো লিখা তোমালোকে নেম অফ ফিচাৰ ইনচিউৰ্ড তেওঁৰ নাম তেওঁৰ 18 বছৰৰ পৰা 70 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব তেতিয়াহে তোমালোকে এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'বা এতিয়া তোমালোকৰ বহুতে সুধি আছিল যে ইয়াৰে পিডিএফ তুমি ক'ত পাম ইয়াৰে যদি পিডিএফটো তোমালোকক লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া WhatsApp নম্বৰটোত তোমালোকে এই ভিডিঅ'ৰ স্ক্ৰিনশ্বটটো পঠিয়াই দিবা মই তোমালোকক পিডিএফটো দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ ৰিলেটেড কিবা যদি আন সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰি